পিয়াজি পকৰি বনাবৰ কাৰণে মই 2টা মিডিয়াম সাইজৰ পিয়াজ লৈছোঁ আৰু 2টা জলকীয়া লৈছোঁ আৰু পিয়াজখিনি মই এনেদৰে মিহিকৈ কাটি লৈছোঁ আৰু এতিয়া পিয়াজখিনি মই ভালদৰে সানি ল'ম আৰু এইখিনিতে মই জুৰি ব্লগ চেনেলটিলৈ আটাইকে স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে আগলৈ দিয়া ভিডিঅ'বোৰ আগতীয়াকৈ নটিফিকেশ্যন পাই যায় আৰু এতিয়া ইয়াতে দি মই সোৱাদ অনুসৰি নিমখ আৰু দি দিছোঁ অলপ বেকিং পাউডাৰ আৰু দি দিম মই হালধি আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম পিয়াজি পকৰি বনাবৰ কাৰণে পিয়াজ বেছিকৈ লাগে কিয়নো নামেই হৈছে পিয়াজি পকৰি আৰু পিয়াজ বেছিকৈ দিলে পকৰিটো খাবলৈ ভাল লাগে আৰু ইয়াতে দি দিম মই বেচন আপোনালোকে ময়দাও দিব পাৰে মিক্স দিব পাৰে মই ময়দা দিয়া নাই মই অনলি বেচন দিছোঁ আৰু এনেদৰে ভালকৈ সানি ল'ব লাগিব আৰু আপোনালোকে প্লিজ ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এতিয়া মই ইয়াতে অলপকৈ পানী দিম বেছিকৈ পানী নিদিব অলপ মানে পকৰিটো যাতে হেৰি হয় অলপ আঠালেতিয়া হয় তেনেকুৱাকৈ দিব লাগিব পানীটো বেছিকৈ দিব নালাগে পানী এয়া দেখিছেনে এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল আৰু এইফালে মই কেৰাহীখন পাতি দিছোঁ আৰু ইয়াতে দি দিছোঁ মই ৰিফাইন তেল আৰু ৰিফাইনখিনি গৰম হোৱাত মই ইয়াতে এটা এটাকৈ দি দিম পকৰি এয়া মই দি দিছোঁ আপোনালোকে আপোনালোকৰ সাইজত বনাব মই সৰু সাইজত বনাইছোঁ এনেদৰে এটা এটাকৈ দি দিলোঁ
আৰু এয়া দেখিলে পিয়াজি পকৰি ৰেডি হৈ গ'ল। ইমান ধুনীয়া কালাৰ হৈছে, চাওকচোন খুব ধুনীয়া হৈছে। আৰু প্লিজ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ এনেদৰে ভিডিঅ'বোৰ চাই যাব। ধন্যবাদ।